খানা গাইছ খানা আজি সৰু সৰু চলিৰ লগত খাম বুম খানা হ'ব তো ব্লগটো চাই দিয়ক এতিয়া মই ঘৰত যাওঁ বস্তু যি আছে মাংস চাংস যত যি আছে চব কুটবাই দিওঁ দেখেনে ব্লগটো চাই দিয়ক বহুত ইণ্টাৰেষ্টিং হ'ব So hey guys, it's me Raja and welcome back to the new vlog. So guys, আজিও আছে খানা মানে আজি সৰু লৰা ছোৱালীৰ লগত খানা আছে তিনটা চাৰিটা খানা খালো আমাৰ দাদা হাতৰ লগত পথাৰ খালো আজি ফোর্থ খানা মানে সৰু সৰু লৰা ছোৱালীৰ লগত সিহঁতৰ মানে কেনেকুৱা কি খানা হয় তো গোটেইবিলাক দেখা আমি ক'ত যাম আজি হেৰি কি বোলো কোন কোন আছে তাৰপিছত আছে বহুত কেইটা আছে ন তো ব্লগটো চাই থাকিব আৰু আজি ফকতীয়া খানা নহয় গাইজ আজি পেট খানা হ'ব তো ব্লগটো চাই থাকিব এইকেইটা গোটাইকেইটা মানে সৰু সৰু চলি এইটো আকৌ সৰু নহয় এইটো আমাৰ মানে বাইদেউ আৰু এইটো সৰু নহয় 20 বছৰীয়া বুঢ়ী এটা এইগিলা সৰু সৰু চলিৰ লগত আমি খানা খাম বস্তু যোগাৰ হৈছে নে নাই পিঁয়াজ ৰহুন আৰু এইগিলা মানে বনোৱা বস্তু চাউল চব আছে চাউল কিমান লৈছে চলি কেতিয়া খানা খাবি হা তো খুৱালিহে খাবি বাচ্চা পাৰ্টি সো গাইজ আমি এতিয়া পথাৰত যাই আছো আৰু এইফালে চাওক গাইজ পাগলা হৈছে গাইজ নিকয় এ চাৱাই এইটো গাইজ এইটো বম ডাঙৰ এটা পাগল কি ক'ম আৰু আমাৰ আগত আছে বাচ্চা পাৰ্টি মাহা আৰু এতিয়া আমি পথাৰৰ ফালে গৈ আছো তো ব্লগটো শেষলৈ যাব বহুত ভাল লাগিব কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত খানা খাব চ' গাইজ আমি আহি পালোঁ আমাৰ সেইখিনি জেগাত সৰুদিনাখন যে আমি খানা খাইছিলোঁ তো ইয়াতে আমি আজি খাম এইবিলাক গোটেইবিলাক বাচ্চা পাৰ্টি এইফালে গাইজ আঞ্জাটো বনাই দিলে আৰু আজি দুখন আঞ্জা হ'ব এখন হ'ব মাংসৰ আৰু এখন হ'ব লেবাৰা ভাজি তো ব্লগটো চাই থাকক এইখন চলাৰ আমি ইয়াতে মানে বস্তু থ'ম এইটো মানে হেৰি মটৰ পানী মটৰ তো চাই থাকক দাঙি দিয়া যাম নে নাযামাই ফাঁচলো গাইজ জিরো ধৰিছে এক নম্বৰটো ষ্টাৰ্ট নহয় এই 2 নম্বৰটো এতিয়া দিয়া লাগিব মেচিনটো লালে ষ্টাৰ্ট হ'ব মাত্ৰ লিব ষ্টাৰ্ট হৈ গ'ল চাউণ্ড পানী কোন সেইফালে ওলাব আৰু চ' ইয়াতে মানে আমি চব্জিবিলাক ধুব আহিছোঁ চাহ পানীটো লৈচোন বা কি চাফা পানী গাইছ মানে গাইজ এইটো চৰকাৰী আৰু চৰকাৰৰ ফালৰ পৰা আহিছে এইখিনি মানে চ'লাৰ চিষ্টেম আৰু এইটো ডাইৰেক্ট চ'লাৰৰ পৰা ডাইৰেক্ট অলপ মটৰ আছে তাৰ পৰা পানী ওলায় আৰু এতিয়া ইয়াতে যিমান হেৰি আছে খেতি আছে চব তাৰমানে পানী দিবৰ কাৰণে এনেকুৱা হেৰি কৰা আছে মানে এতিয়া এখন নাই বহুত কেইখন আছে চ' মই আপোনালোকক দেখাই আছোঁ এইখন গাইজ চ'লাৰ আৰু পথাৰত মানে এখন নহয় বহুত কেইখন আছে আৰু তাত এখন আছে এইখন দেখা পাইছে এইখন তাৰপৰা আৰু আছে আগত এইফালে আছে গোটেই মানে পথাৰত বহুত কেইখন আছে বহুত কেইখন আছে আৰু হা সেইগিলা গাইজ মোৰ ছাবস্ক্ৰাইবাৰ হয় কিয় নাপাম পাওঁ মানে গাইজ যিবিলাক ভিডিঅ' মই ফেচবুকত আপলোড কৰোঁ সেইবিলাক মানে প্ৰায়ভাগ ৰ'ষ্টিং ভিডিঅ' নহয় ভ্লগিং ভিডিঅ' থাকে চ' এখেতে চাই আৰু মানে ভাল পায় লাইক কৰে এতিয়া গাইজ বস্তু ধোৱা হ'ল এতিয়া আমি তাতে যাই আছোঁ বনোৱাত তাতে 1 ছেকেণ্ড ৰ'ব গাইজ মই সোমাই লওঁ মানুহটো কিবা ওলাই আহিব নোৱাৰি গাইজ কাৰণ গাইজ মালটো অলপ শকত আছোঁ নে সেইকাৰণে অলপ সেনেকুৱা হয় আৰু গাইজ আমি লগ পালোঁ আমাৰ এখেত দাদা সেইদিনাখন যি আমাক হেৰি খুৱাইছিল মানে ফ্ৰীতে খানা খুৱাইছিল তো থেংক ইউ সেইদিনাখনৰ কাৰণে আৰু সেইদিনা ব্লগটো চাইছে নে নাই কেনে হৈছে ভাল হৈছে নে আজি খাবি নে নাখালা আজি ময়ো সভাপতি খানা অলমষ্ট আমাৰ আঞ্জাৰ হ'লে আৰু এতিয়া আমি বনাম লেবৰা ভাজি চ' তোমালোকে চাই থাকা আৰু এখেত হ'ল ৰান্ধনী মানে আমাৰ দাদাই হয় চ' তেখেতে বনাই আছে আৰু
মাংস দিচ্ছি না মাংস দিচ্ছি লেটস ড্ৰপ দ্য আলু এতিয়া গাইছ আপোনালোকে ভাবি আছে মই দাউৰিকে আছাও হাগা লাগছি গাইছ এটা যি কথা আছে হাগাই ছাৰ ৰাজা ছাৰ নহয় বলক কি বলে তুমি ফাইনেলি গাইছ হাগি চাগি আহিলোঁ এতিয়া চাওঁ অন্তে কিবা কি কৰিলে চ' গাইছ এতিয়া আমি যাই আছোঁ গা ধুবৰ কাৰণে ধোৱা নহয় গামচা খোল কিনে খেলি গামচা খোলি পথাৰত গা ধুই মজা লাগে মানে শালৰ পৰা যেতিয়া না গা ধুই বহুত ভাল লাগে আৰু এই সৰু কাল মনত পৰি যায় আগতে এনেকৈ আমি সৰু থাকোঁতে পথাৰত আহি গা ধুইছিলোঁ এতিয়া গাইছ গা চা ধোৱা শেষ এতিয়া চাওঁ আঞ্জা চাঞ্জা কি কৰিছে এতিয়ালৈকে ভাত হোৱাই নাই চাউল ইয়াত ধোৱাই নাই এতিয়া গাইছ আমি চাওঁ এতিয়া কি কৰিলে কি কৰা এই কি বনিছে লেবাৰা নেকি এতিয়া গাইছ পানী আনিব যাই আছোঁ এই সৌ তাতে যাম চলাৰৰ তাতে তাৰপৰা পানী লৈ আহিম আৰু ফাঁচিয়ে যাম চাগে এইফালে দিয়ে গাইছ কি যে হ'ব তাতে চুইচটো দিব লাগিল Yes. 1, 2, 3. Wah. Yeah guys, আমি মাংস টেস্টিং কৰিম চাও নিকো তো ইমান ঠাণ্ডা লাগছি মাংস টেস্টিং কৰিম চ' গাইছ গা চা ধুই আহিলোঁ মানে ইয়াতেতো গা ধুইছিলোঁৱে মই কিন্তু তাৰমানে সৰু চলিগিলাই মাথাত নিমখ পেলালা কাৰণে ঘৰত যাই কেনে আৰু গা চা ধুই কেনে আৰু আহিলোঁ আৰু এই এখন কৰাচ আৰু নিবা ৰাখি দিছিল মোক ফোন কৰি ক'লা যে লৈ আহিবি তো লৈ আহিলোঁ আৰু ই মানে হেৰি কৰি আছে খং কৰি আছে মানে তই সৰু চলি এটাৰ লগত লাগি কেনে এতিয়া মানে হেৰি কৰি আছে এই নাখায় বোলে কিয় নাখা তই এনেকৈ গাইছ আমি ভাত খাব বহিলোঁ আৰু গোটেইবিলাক সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰবিলাক যিবিলাক আছে মাক সেইবিলাকো আহিছে মানে আমি গোটেইবিলাক ভাগবিলাক গোটেই ভাগ কৰি দিম যোনে ঘৰত লৈ যায় লৈ যাব হক চাওক গাইছ হক হাও হাও আছে ইয়া খানা কেনেকুৱা লাগে খানা খাই বহুতেই ভাল লাগিছে মানে কি কম আৰু একদম বহুত ভাল লাগিছে আৰু লেবাৰ আনি বেছি ভাল হৈছে ন লেবাৰ মজা লাগিছে খানা খাই কেনেকুৱা লাগে পইচা নথকাৰ কাৰণে খানা খাব নালাগে ভাল লাগিল খুৱালি দেখোন খানাটো খা আৰু এই জিন্দগী আৰু তেতিয়া গাইছ খাৱা শেষ হাত চাত ধুব আছোঁ পারবো আকার আজ বন করবে এনেকৈ গাইছ সৰু চলিৰ লগত খানা খালোঁ বহুত ভাল লাগিল আৰু আঞ্জা আছিল দুখন এখন আছে মাংস আৰু এখন আছে লেবৰা ভাজি তো 9টা চলি টোটেল 9টা চলি তো চবকো তাৰমানে সমানে ভাগ কৰি দিছোঁ আৰু ভাগৰ পাই যোনে যেনেকৈ খাচি ইয়াতে খাচি খাই কেনে বাকীখিনি লৈ গৈছি আৰু যদি তোমালোকৰ ব্লগটো ভাল লাগিছে ব্লগটো লাইক কৰিবা কমেণ্ট কৰিবা এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে এইটো ভিডিঅ' ফেচবুক পেজত চাইছা তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা আৰু যদি ইউটিউবত চাই আছা তেতিয়াহ'লে যিটো ৰঙা বটন আছে ছাবস্ক্ৰাইবৰ সিটো যেনেকৈ নহওক কলা কৰি দিবি মই নাজানাও তো আজিলৈ মানে